বুকু কঁপি উঠা এক ভয়ংকৰ ঘটনা, যিটো ঘটনা শুনিলে আপোনাৰো চকুলো বৈ আহিব। বুকু কঁপি উঠা এক ভয়ংকৰ ধৰ্ষণ কাৰ্য। কিমান নিষ্ঠুৰ হলে নিজৰ পিতৃ মাতৃক নিজৰ কন্যাক ধৰ্ষণ কৰি হত্যা কৰিব পাৰে। নিজৰ মাতৃয়ে নিজৰে গৰ্ভৱতী কন্যাক হত্যা কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি গৰ্ভৱতী মহিলা গৰাকী তামিলনাডুত বিয়া হৈছিল। কিন্তু কেইবাদিন ধৰি মাকৰ ঘৰতে আছিল। মহিলাগৰাকীয়ে কিন্তু মাতৃগৰাকীয়ে সমাজত বদনাম হোৱাৰ ভয়ত নিজৰ গৰ্ভৱতী কন্যাক হত্যাৰ পৰিকল্পনা কৰে। পৰিকল্পনা অনুসৰি মাতৃয়ে সম্পৰ্কীয় লোকক টকা দি কন্যাক কুঁৱাত পেলাই দিব ক'লে। কিন্তু আৰক্ষীয়ে জনোৱা মতে এই কন্যা গৰাকীক মৃত্যুৰ পূৰ্বে 4বাৰতকৈ অধিক ধৰ্ষণ কৰা হৈছিল। এই হৃদয়বিদাৰক ঘটনাটোত সংঘটিত হৈছে মহাৰাষ্ট্ৰত। কিমান নিষ্ঠুৰ হলেও নিজৰে পিতৃ-মাতৃয়ে নিজৰে 8 মহীয়া গৰ্ভৱতী কন্যাক হত্যা কৰিব পাৰে। ই এক চাঞ্চল্যকৰ বিষয়। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত সকলকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।